তো মই খেলা কথাটো মোৰ ওপৰত নহয়, গতিকে খেলাটো হ'ল ক'ত প্ৰখ্যাত কৰে, গতিকে মোক ইলেকশ্যন খেলিব লাগে বুলি কৈছে। এতিয়ালৈকে ফাইনেল যিহেতু হোৱা নাই। दिनैनि गुबै टपिकआनो जाहैबाय जोंहा बिस्वजित दैमारि सारा रोखा रोखा जोंनो मा बाथ्रा फोरमायदों, बेजोंनो लोगोसे इउपिपिएलनि हेंथायै मा बाथ्रा बुंखो जोंहा बिस्वजित दैमारि सारा, बेजोंनो लोगोसे जोंहा इउपिपिएलनि एमसिएलए राकेश ब्रह्म सारा जोंनो मा बाथ्रा फोरमायखो, लोगोसे न'खर न'खर थांनानै मा भट बिहैथिंखो, बेजोंनो लोगोसे जोंहा मानव गेदेर बिटिआरनि बारग'सि प्रमद बर' सारा रोखा रोखा हाग्रामा महिलार सारनि हेंथायै मा बाथ्रा फोरमायदों। स' गासै भिडिअ क्लिपखौ आङो स्क्रिनाव होबाय, स' नोंथांमोना स्टेप बाय स्टेप नायलांदो। চৰকাৰে চলাব নোৱাৰে, ইয়াতে তেখেতসকলে দলে চলাব নোৱাৰে। আগতো 17 বছৰত এই চেণ্ডিকেট কৰিয়ে দল চলাইছিল, তাতে গৰুৰ পইচা কিবা বেলেগ বেলেগ পাৰ কৰে, তাৰে পইচা দি তেখেতসকলে এই সময়ত ৰাজনীতি কৰিলে, সম্পত্তি বনালে। আজিওতো চেণ্ডিকেটেদি আৰম্ভ কৰিছে, বেলেগটো কি আছে? আমিওতো চৰকাৰত থাকি আহিলোঁ, আজি আমাৰ যিখিনি টকা আমি থৈ আহিছোঁ, সিদিনা তেখেতসকলে ইনচাল্ট কৰিছে যে পইচা খৰচ কৰিব পৰা নাই। আমি শুনিছিলোঁ আগতে বাজেট হোৱাৰ লগে লগে BTCত পইচা শেষ হৈ যায়, 1 বছৰ পইচা নাথাকে। আমাৰ সময়ত ইটো বাজেটৰ পৰা সিটো বাজেটলৈকে আমি পইচা ধৰি ৰাখি ৰাখি কাম কৰিছোঁ, সেইকাৰণে আমাৰ 1 টকাও ধাৰ নাই। আমি 300 কোটি টকা থৈহে আহিছোঁ, আৰু ইহঁতৰ 17 বছৰত প্ৰায় 3000 কোটি টকা ধাৰ কৰি থৈ গৈছে। গতিকে চৰকাৰখন কেনেকৈ চলাব লাগে ইয়াৰ বেছিক ধাৰণাও তেখেতসকলৰ তাত নাই। ইলেকশ্যনত জিকিছে, আজি বহি পেলাই তেখেতসকলে লম্পজম্পটো কৰি থাকিব পাৰিব, কিন্তু এটা নীতি যিটো তৈয়াৰ কৰিব লাগে, যিটো নীতিৰ আধাৰত উন্নয়নৰ কাম কৰিব লাগে, ফাউণ্ডেশ্যন কৰিব লাগে, সেইটো তেখেতসকলে নোৱাৰিব। তো মই খেলা কথাটো মোৰ ওপৰত নহয়, গতিকে খেলাটো হ'ল ক'ত প্ৰখ্যাত কৰে, গতিকে মোক ইলেকশ্যন খেলিব লাগে বুলি কৈছে। এতিয়ালৈকে ফাইনেল যিহেতু হোৱা নাই, এতিয়া ক'ব নোৱাৰে যে গড়েশ্বৰ হয় না তামোলপুৰ হয় না বা ক'ৰবাত মই মানে নাভাবা জেগাত হয়। গতিকে 2 দিনমান ৰ'ব লাগিব। সমষ্টিত আজি 4টা ভাল কামৰ শুভাৰম্ভ হৈছে। এটাটো হ'ল ৰেলৱে অভাৰব্ৰিজ গড়েশ্বৰত, এটা হ'ল মানে শুক্লায়ৰ যিটো পাৰ্ক আছে তাতে পুতলা ট্ৰেইন, এটাটো হ'ল সোৱাগপুৰ ঔবাৰীত এটা ষ্টেডিয়াম, আৰু লগতে ইনডোৰ ষ্টেডিয়াম 2টা তাত হ'ব, মানে খেলা ধূলাৰ কাৰণে অপেন ফিল্ডত, আৰু এটা ইনডোৰ ষ্টেডিয়ামো হ'ব। এটাটো হ'ল আমাৰ নাগিজুলিত যিটো পুটিমাৰী ব্ৰিজ আছে তাৰ কাষতে নাগৰলি টি গাৰ্ডেনৰ ওচৰত, ইয়াতে এটা মডেল ডিগ্ৰী কলেজ, ইয়াৰো ফাউণ্ডেশ্যন হৈ গ'ল। গতিকে আজি তামোলপুৰ জিলাত গড়েশ্বৰ সমষ্টিৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মানে প্ৰকল্প আজি আৰম্ভ হৈছে। এইটো আমাৰ গড়েশ্বৰবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। ৰাইজৰ মাজত সমালোচনা হৈ আছিল, বিশ্বজিৎ দৈমাৰী যদিহে গড়েশ্বৰ সমষ্টিত আহিলে হয়, ৰাইজৰ উন্নতি আৰু যদি বেছিকৈ সম্ভৱ হ'ল। উন্নতি চৰকাৰৰ ওপৰত নিৰ্ভৰ হ'ব, গতিকে NDA চৰকাৰ কৰিব। গতিকে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি গোটেই অসমখন ভাৰতবৰ্ষৰ ভিতৰতে নামজ্বলা কৰি তুলিছে। আৰু আজি যে আমি 4টা আঁচনি মানে আৰম্ভ কৰিছোঁ, ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে পৰিকল্পনা, আৰু এই পৰিকল্পনাৰ আধাৰত এই আঁচনিবিলাক আমি পাবলৈ সক্ষম হৈছোঁ। হাগ্ৰামা মহিলাই ডাঙৰীয়া নতুনকৈ দায়িত্ব লোৱাৰ পিছত তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে লাগি পেলাই যথেষ্ট উদ্যোগ লৈ আছে। BTC অঞ্চলত সদায় নতুন নতুন প্ৰকল্প তেখেতে আৰম্ভ কৰি আছে। গতিকে মই ভাবোঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এতিয়া মানে ৰোড নহয়, NDA চৰকাৰে ধুনীয়াকৈ মানে ৰাইজৰ যিবোৰ অভাৱ অভিযোগ, সেই অভিযোগবিলাক সম্পূৰ্ণ কৰাৰ সক্ষম হ'ব। তো মই খেলা কথাটো মোৰ ওপৰত নহয়, গতিকে খেলাটো হ'ল ক'ত প্ৰখ্যাত কৰে, গতিকে মোক ইলেকশ্যন খেলিব লাগে বুলি কৈছে। এতিয়ালৈকে ফাইনেল যিহেতু হোৱা নাই, এতিয়া ক'ব নোৱাৰে যে গড়েশ্বৰ হয় না তামোলপুৰ হয় না বা ক'ৰবাত মই মানে নাভাবা জেগাত হয়। গতিকে 2 দিনমান ৰ'ব লাগিব। রাকেশ ব্রহ্ম, হ্যাঁ, আমি এই মুসলপুর যে আপনার নাম শুনছে না, ওই যে মানাস পার হইয়া মানে ওইদিকে একটা মুসলপুর আছে, ওইখানে আমি MCLA মানে ইউপিপিএল দলের আমি মানে জিতছে আর কি, আগ্রামায় আমারে হারাতে পারে না। ওই যে নির্বাচন আইসে না এখন, নির্বাচন আইসে না, নির্বাচন তো এই আগামী এপ্রিল মাসে হইব। এখন কথাটা হইল এইবার হাগ্রামা সাহেবে 28টা পাইছে, জিতছে ও, আমারে হারাইলো। এখানে তো BPF জিতছে নাকি, এখানেও BPF জিতছে। ঘটনা তো হইল ওরা আগে কইছিল যে BJP হাতাও, UPPL হাতাও, আর BTC বাঁচাও। তখন হইল কি ওরা মানে এই 28টা জিকার রাত্রের মধ্যে
ওরাও মানে বিজেপিকে মানে জমা হয়ে গেল গা ও পুরা বিটিআর মুসলমান মানে ও পুরা ঠকাইছে আর কইছিল চাচা যে আমরা জিকাই পরে 6 মাসের মধ্যে মাটির পাত্তা দিব প্রথম কথাই কইছিল মাটির পাত্তা দিব তখন তো 6 মাস গেল গা আমি একটা কথা আপনারা অনুরোধ করছি আমি এই যে বিপিএফ এর মানুষ আইলে বা মিটিং করলে আপনারা অল্প সাহস কইরা আমি তো অনেক সাহস কইরা এখন টুপি পিন্ধে কারণ ওখান তো টুপি পিন্ধা মানুষের জুলুম হইতেছি কোনো জায়গাতে এই টুপি পিন্ধা আমরা সাহস আপনারাকে সাহস দেওয়ার লাগে আমি পিনছি আপনারা আমি যে বড় মানুষ তাও আমি টুপি পিন্ধা সাহস দিচ্ছি যে ভয় করিস লাগে না আমি আসি এই টুপি আমি ওখান 15-20 দিন মতন আমি মাথার উপরে আমি মানে লাগাই রাখছি আর এটা সাহস লাগেছে স্যার সাহস আমাকে দেখে ভয় পাই যাবে টুপি হামলে হ্যাঁ লাগান তুই ভয় পাস না আমি যদি লাগাইছি আপনি কেন লাগাইব না এটা আমি মানে এটাই কইছি চাচা ও 6 মাসের মধ্যে মাটি দিম বলে কইছিল মুসলমানে একটাও মাটির পাতা পা নাই এখনো আর বড় মানুষের সেকেন্ডে হইল মুসলমান বিটিসিতে দে বড় বিলার সেকেন্ড মানে মানসিতাই হইল মানে আমার মুসলমান মানুষ আর এই ইলেকশনে 100% মধ্যে 80% মানে ভোট বিপিএফে দিছি মুসলমান বিলা তারপরে ওরা ঠিকছে জিতলো একদম ওরা ভাবাই নাই ও তো জিতবো বিলা এমনি পাই গেছে ওরা তারপরে কইছিল নিরাপত্তা দিমু মানে এই গন্ডগোল হইতে দিমু না মুসলমানে মানে কষ্ট দিমু না তারপরে কি হইল ওই কয়দিন মান আগে এই আমার কোকরাঝার মসজিদে কিছু মানে ইয়া হয়ে গেল মানে মসজিদে তোর পর মানে একটা ইয়া হয়ে গেল তারপরে এই শ্রীরামপুরের একটা ঘটনা হয়ে গেল अब्ला मानो गेदेर रायजोफोर नोंथांमोना नुबाय खोनाबाय बुजिबाय थारैनो नोंथांमोना बिनि बेलायाव मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर जे नोंथांमोननि कमेन्टखौ फरायनानै जों फैबाय थानाय विधानसभा एमएलए इलेक्सनाव जों सोरनो भटखौ होनांगौ बिनि बागै बुजिनो हायो अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब